প্ৰথমে জনাইছোঁ প্ৰতিজন সনাতন ধৰ্মীলৈ প্ৰাণ প্ৰতিষ্ঠাৰ বহুত বেছি শুভেচ্ছা। জয় শ্ৰীৰাম। আৰু এইফালে গোটেই গুৱাহাটীখনে উখল মাখল হৈ পৰিছে। প্ৰাণ ভৰি নিমন্ত্ৰণ জনাইছে শ্ৰীৰামচন্দ্ৰ। সেই ফূৰ্তিতে আমি অফিচতেই খালোঁ প্ৰসাদ বুন্দিয়া লাডু। মোৰ বহুত বেছি ফেভৰেট। সকলোৱে ৰেলী গৈছে, নাচিছে, ফূৰ্তি কৰিছে। আমি আৰু ডিউটি টাইমতে এনেকেই ফূৰ্তি কৰিছোঁ। লাঞ্চ কৰি উঠি মই ৰেডি কৰিছোঁ ফ্ৰুটছ খাব। আজি আপেল আৰু আঙুৰ আনিছিলোঁ। তাৰপিছত অফিচতে বগৰী কাটিছে, বগৰী খালোঁ। আমি অফিচত প্ৰায়েই টেঙা খাওঁ। ভাস্কৰদাৰ বাৰ্থডে আছিলে, কেক কাটিলে। মই যাব নাপালোঁ, কিন্তু কেক খাব পালোঁ। ডিউটিৰ পৰা ওলাই আহি ফেঞ্চি বজাৰৰ ফালে আহিলোঁ। ফেঞ্চি বজাৰখন যে আজি ছেকেণ্ড অযোধ্যা যেন লাগিছে। জীৱনত প্ৰথমবাৰ একেটা বছৰতে দুবাৰ দেৱালী দেখিলোঁ। আজিলৈ আহিছোঁ। জয় শ্ৰীৰাম।